আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ চৰকাৰী বাসগৃহত এখনি বিশেষ সংবাদমেল আয়োজন কৰে। সশস্ত্ৰ DNL উগ্ৰপন্থী সংগঠনৰ ৪৬ গৰাকী গেৰিলাৰ অস্ত্ৰ সম্বৰণ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। সশস্ত্ৰ DNL উগ্ৰপন্থী সংগঠনৰ ৪৬ গৰাকী গেৰিলাৰ অস্ত্ৰ সম্বৰণ। ডিমা হাছাও জিলাৰ DNL উগ্ৰপন্থী সংগঠনৰ সৈতে ৰাজ্য চৰকাৰৰ চলি আছে শান্তি আলোচনা। ডিমা হাছাও জিলাৰ দয়ংমুখত কিছুদিন পূৰ্বে কেইবাখনো ট্ৰাক জ্বলাই দিয়াৰ লগতে কেইবাজনো চালক হেণ্ডিমেনক হত্যা কৰাৰ পাছত শান্তি আলোচনাত আহিছিল DNL। শান্তি আলোচনাৰ প্ৰথম পৰ্যায়ত সংগঠনটোৰ ৩ গৰাকী শীৰ্ষ নেতাই কিছুদিন পূৰ্বে বনাঞ্চলৰ পৰা ওলাই অহাত মন্ত্ৰী মনোজ পেগু আৰু আৰক্ষী শীৰ্ষ বিষয়াই জনাইছিল আদৰণি। ইয়াৰ পাছত সংগঠনটোৰ সৈতে চলা আলোচনা মৰ্মে সংগঠনটোৰ ৪৬ গৰাকী গেৰিলাই আজি ঘন অৰণ্য এৰি হাতত মৰাণাস্ত্ৰ লৈ অস্ত্ৰ সম্বৰণ কৰিবলৈ ওলাই আহিছে। হাফলঙৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ নিলগৰ খেপ্ৰে গাঁৱত অৰণ্যৰ পৰা ওলাই অহা কেডাৰসকলক আদৰণি জনাবলৈ এক সভাও অনুষ্ঠিত কৰা হয়। চিফ কমাণ্ডাৰ নাইডিং ডিমাছাৰ নেতৃত্বত ওলাই অহা দলটোক ADGP হীৰেন নাথ, ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰছাৰ আদিয়ে আদৰণি জনায়। ইফালে DNL কেডাৰসকল ম্যানমাৰত আছিল বুলি ব্যক্ত কৰাৰ লগতে সংগঠনটোত ৩০০তকৈও অধিক কেডাৰ আছে বুলি ব্যক্ত কৰিছে নাইডিং ডিমাছাই। বৰ্তমান বাকী কেডাৰসকল কাৰ্বি আংলং কাছাৰত থকা বুলি প্ৰকাশ কৰি ডেজিগনেটেড কেম্প হোৱাৰ পিছত সেই সকলো পৰ্যায়ক্ৰমে ওলাই আহিব বুলি কৰিছে মন্তব্য। ইফালে সংগঠনটো শান্তি আলোচনাত অহাত পাহাৰীয়া জিলাখনত স্থায়ী শান্তি ঘূৰি আহিব বুলি মন্তব্য কৰে দেৱালাল গাৰছাই। ডিমা হাছাওৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আপোনালোকক যে এই DNLৰ যে আত্মসমৰ্পণ প্ৰক্ৰিয়া এইটোৰ দৃশ্য দেখুৱাই থাকিম। বহুকেইজন সদস্য আগবাঢ়ি আহি আছে। আমি চেষ্টা কৰিম সিহঁতৰ পৰা জানিবৰ কাৰণে সিহঁতৰ যে প্ৰতিক্ৰিয়া যদি আমি চাওঁ চেষ্টা কৰিম সিহঁতৰ পৰা এটা ভাইট ল'বৰ কাৰণে। আৰু বৰ্তমানে হয় তেওঁ আহি উপস্থিত হৈছে। আপোনালোকে ইমান দিন ক'ত আছিলে, ক'ৰ পৰা আহি আছে? আমালোকে জংঘলত আছিলে, সেইটোতো আপোনালোকে আজিতো জাষ্ট ওলাইছেহে জংঘল পৰা। গতিকে গাঁৱত আহি চবৰ কাৰণে ইয়াত খুচি পাইছে। আৰু আমালোকে কেলে জংঘলত থাকিব লাগিছে সেইটোতো আপোনালোকে চবেই গম পাই আছে। আমাৰ আগত হিৰিম্বা ৰজা আছিলে, হিৰিম্বা ৰজা দিনত আমাৰ হিৰিম্বা ৰাজ্য আছিলে। গতিকে আমাৰ হিৰিম্বা ৰাজ্যটো আজিলৈকে আমাৰ হাতত নাই। হেৰাই যোৱা বস্তুটো আমি পাব লাগে বোলে ভাৰত চৰকাৰ, আছাম চৰকাৰৰ লগতে আমি পুনৰবাৰ আমি দাবী কৰিছোঁ। আৰু আমি যেতিয়ালৈকে নাপাব তেতিয়ালৈকে এই আন্দোলনটো আমি সদায় কৰি থাকিম। আৰু আজি আমি অকল আমি DNL কৰা নহয়, আমি DNL লগতে আমাৰ লগতে এই দাবীত ৰাজ্য আছে আৰু ৰাজ্যৰ লগতে আমাৰ বিভিন্ন ডিমাছা সংগঠন আছে, অল এপেক্স উডি, তাৰপিছতে NGO সবেই মিলি পেলাই আমি দাবীটো কৰিছে। গতিকে ভাৰত চৰকাৰ, আছাম চৰকাৰ আমাৰ কাৰণে এই দাবীটো ব্যৱস্থা কৰি দিব বুলি আমি অনুৰোধ কৰিছোঁ। আৰু অসমৰ আমাৰ মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰৰ লগতে সোনকালে আলোচনা কৰি সেই আমাৰ দাবীটো মূল দাবী কি আছিলে আপোনালোকৰ? মূল দাবী হৈছে আমাৰ আগৰ হিৰিম্বা ৰোজা আছিলে। হিৰিম্বা ৰোজা দিনত আমাৰ হিৰিম্বা ৰাজ্য ষ্টেট আছিলে। সেই হিৰিম্বা ৰাজ্য ষ্টেটটো আমি পুনৰবাৰ আমি দাবী কৰিছোঁ, আমি পাব লাগে। আৰু সেইটো দাবীটো সকলো আমি কৰা নহয়। আগতে আপুনি বোলে চবেই গম পাই আছে ডি এছ টি যে তেখেতেও এইটো ষ্টেট দাবী কৰিছে, তথাপি ভাৰত চৰকাৰ বা আসাম চৰকাৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে আজি আমি আকৌ এইটো দাবী কৰিবলৈ ওলাইছে। এতিয়া আপোনালোকৰ কাৰ লগত যোগাযোগ হৈছিলে, কেনেধৰণে আগবাঢ়িছে আপোনালোকৰ প্ৰক্ৰিয়াটো? আমি আজি মিডিয়াৰ জৰিয়তে আমাৰ অসমৰ চিফ মিনিষ্টাৰৰ লগতেও আমাৰ আগতে যোগাযোগ হৈছে আৰু তেখেতেও আমাৰ কাৰণে মাতিছে, চৰকাৰ মাতিছে। এই আলোচনাত আহিব লাগে, মেইন ষ্ট্ৰীমত আহিব লাগে। যিকোনো আপোনাৰ বেলেগত প্ৰব্লেম আছে সেই প্ৰব্লেমটো আমি ছল্ভ কৰিম বুলি কৈছে। গতিকে আজি আমি জংঘলৰ পৰা ঘূৰি আহিছে। আপোনালোকে ক'ত আছিলে ইমান দিনে? ক'ত কোন ঠাইত কেনেধৰণে আছিলে? সেইটোতো আপুনি বোলে চবেই গম পাই আছে। আজি যোনে সংগঠন হওক বা নন চিজপাৰ থাকিলে চবৰ লগতে মিলি পেলাই থাকিব পাৰে। গতিকে আমি এইটো চবৰ কাৰণে আমি ক'ব নিবিচাৰিম বা আমি ক'ত থাকিছে এইটোতো চবেই গম পাই আছে। সকলোৱে কৈ আছিল ম্যানমাৰৰ ফালে আছিলে আপোনালোক, ম্যানমাৰৰ ফালে আছিলে নেকি? এইটোতো থাকিব পাৰে, চবেইতো থাকি আছে। গতিকে আমাৰ ল'ৰাকেইটা এইটো অহা নাই, আজি আমি ফাৰ্ষ্ট টাইম ওলাই আহিছেহে। মই আৰু এটা লাষ্ট কুৱেশ্যন কৰিব খুজিছোঁ। আপোনালোকে কিছুদিন পূৰ্বে আগষ্ট মাহত এটা ফায়াৰিং কৰিছিলে, ট্ৰাক কেইখনমানৰ ওপৰত আক্ৰমণ কৰিছিলে। সেই ঘটনাটো কিহৰ কাৰণে হ'ল অকণমান ক'ব নেকি? নাই সেইটোতো আমি আজি সংগঠনৰ এটা কামাণ্ডাৰ হিচাপত থাকিব পাৰে, তথাপি আমাৰ লগতে আজিলৈকে সেই ৰিপৰ্টটো অহা নাই। সেইটো কাৰণে আমি সেইটো ডিটেইলছ আমি ক'ব নিবিচাৰিম। আমি ৰিপৰ্ট যদি নাপায় আমি কেনেকুৱা সেইটো ৰিপৰ্ট দিম? মানে আপোনালোকে কৰা নাই নেকি? আপনি বৰ্তমানে DNL-ৰ কি ইয়ত আছে? আপোনাৰ ডেজিগনেশ্যনটো কি? না আমি এতিয়া চিফ এণ্ড কামাণ্ডাৰত এতিয়া আছে। গতিকে আমি যে আমি ক'ব লাগে সেই দায়িত্বত আমি আছি। তথাপি এইটো আমি আপুনি বোলে সুধিছে, আমি সেইটো কৈছোঁ। আপোনাৰ নামটো? মোৰ নামটো নাইডিং ডিমাছা। আজি কিমানজন মানুহ আপোনালোকে ঘূৰি আহিলে? আমাৰ মানুহ আজি আমাৰ লগতে 46 কেডাৰ্ছ আহিছে আৰু বাকী আহিব। আমাৰ কাছাৰ ছাইডতে আছে আৰু কাৰ্বি আংলং ছাইডতে আছে। নেক্সট টাইমত আমিতো জাষ্ট এতিয়া গাঁৱত ওলাইছেহে। ওলাই পেলাই আমাৰ ডেষ্টিনেটেড কেম্প কিমান আছে, আমি কিমান চৰকাৰৰ লগত এতিয়া চিজফায়াৰ কৰাৰ পিছতে আমি কেম্প বনাবলৈ জাগা কিবা কৰিছে, সেইটো জাগাত আমি কেম্প বনোৱাৰ পিছতে চবেই লাহেকৈ ওলাই আহিব। কিমানমান আছে আপোনালোকৰ সদস্য? আছে আমাৰ 300কে ওপৰ আছে। আহি থাকিব, আপোনালোকে দেখি থাকিব। গতিকে আজি 46 আহিছে ন? আজি 46 আহিছে। আমি আগতে জংঘলত আছিলে, জংঘলত থকাৰ সময়তে আমাৰ যিটো আমাৰ ৰাজ্য ঘিৰাই থকা ৰাজ্যটো আমি বন চিজফায়াৰ টাইমতে আমি দাবী কৰিছে। গতিকে যিটো আমি দাবী কৰিছে সেই দাবীটো আজি ভাৰত চৰকাৰ বা আসাম চৰকাৰে সিহঁতে দায়িত্ব লৈছে। আপুনিবিলাকত মেইন ষ্টেমত আহিব, তাৰপিছতে আমি চব লগতে মিলি পেলাই আমি আগবাঢ়ি যাম আৰু আপোনাৰ লগত যিটো দাবী সেই দাবীটো আমি ফুলফিল কৰিম। আপুনিবিলাক মেইন ষ্টেমত আহিব বুলি আমাৰ কাৰণে কৈছে। সেইটো কাৰণে আজি আমি আহিছে আৰু আজি আহি পেলাই আমি জাষ্ট আমি আহিছে জংঘল পৰা আৰু বাকী আহিবলৈ বহুত আছে। আমিতো এতিয়া ডেষ্টিনেটেড কেম্প বনোৱাৰ পিছতে আমাৰ যিটো কেডাৰ্ছ আছে সেইবিলাক লাহে লাহে ওলাই থাকিব। আৰু আমাৰ এতিয়া ডিমা হাছাওত আমাৰ লগতে যিটো কেডাৰ্ছ কিমান আহিছে সেই অহাৰ পিছতে ছেকেণ্ড টাইমতে কাৰ্বি আংলঙত আহিম, থাৰ্ড টাইমতে আমাৰ কাছাৰ ডিষ্ট্ৰিক্টত আহিম। সেইটোতো আমাৰ কেম্প বনোৱাৰ পিছতে আহি থাকিব আৰু যিমান মানুহ আহিব আৰু মানুহৰ লগতে যেনেকুৱা আজি আপোনালোকে কেইজনে কৰিছিলে? আজি আপোনালোকৰ কেইজন সদস্য আহিছে? আমাৰ লগতে 46 আহিছে কেডাৰ্ছ। হাতিয়াৰটো আমি যিমান লৈ আহিছে আপোনালোকে গোটেই দেখিছে। গতিকে আমি এইটো হাতিয়াৰৰ নামটো আমি ক'ব বিচাৰোঁ নাই আৰু সদায় এইটো আহি থাকিব। গতিকে মই সেইটোৱে ক'ম যে আমাৰ দাবীটো আপোনালোকে সদায় গম পাই আছে আৰু আমাৰ দাবী মেইন হৈছে আমি সেইটোৱে ক'ম। আগতেও কৈছে, সেইটোও ক'ম। আমি আগতে আমাৰ ৰোজা আছিলে, হিৰিম্বা ৰোজা আছিলে। সেই হিৰিম্বা ৰোজা দিনত আমাৰ হিৰিম্বা ৰাজ্য আছিলে। সেই হিৰিম্বা ৰাজ্য ষ্টেট আমাৰ লগত হয়, তথাপি আমাৰ লগতে এতিয়া নাই। গতিকে আমি ভাৰত চৰকাৰ বা আসাম চৰকাৰৰ লগতে পুনৰবাৰ আমি পাব বুলি আমি এতিয়া দাবী কৰিছোঁ। আৰু আগতেও আমাৰ DST যিয়ে তেখেতেও এই ছেপাৰেট ষ্টেট দাবীটো তেখেতে কৰিছে, তথাপি ভাৰত চৰকাৰ আসাম চৰকাৰ তেখেতে ব্যৱস্থা কৰি দিয়া নাই। গতিকে আজি আমি আমাৰ অল এপেক্স বডি NGO আমাৰ ৰাজ্যৰ মানুহ চবেই মিলি পেলাই আকৌ আমি আমাৰ ডিমাচা মানুহ শান্তিকে জীয়াই থাকিব লাগে বুলি আমি চিন্তা কৰি আকৌ আমি পুনৰবাৰ এইটো দাবী কৰিবৰ কাৰণে আমি সংগ্ৰাম বনাইছোঁ। সংগ্ৰাম বনোৱাৰ পিছতে ভাৰত চৰকাৰ আসাম চৰকাৰ সেই দাবীটো ফুলফিল কৰিব বুলি আমাৰ কাৰণে কৈছে। আমি আহিছোঁ। আপোনালোকৰ টোটেল কেইজন সদস্য আছে? আমাৰ 300কে ওপৰ আছে। লাহে লাহে আহি থাকিব। আহি থাকিব, কাৰ্বি আংলং ডিমা হাছাও আহি থাকিব লাহে। মানে এতিয়া আজিতো 13 তাৰিখ হৈছে, ডিচেম্বৰ মাহতে আৰু কাৰ্বি আংলঙত প্ৰগ্ৰাম হ'ব। কাৰ্বি আংলঙত আহিব। আজিতো আমি 46 আহিছে, নেক্সট টাইমতে আৰু বেছি ওলাই আহিব।
আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ চৰকাৰী বাসগৃহত এখনি বিশেষ সংবাদমেল আয়োজন কৰে। অহাকালি অৰ্থাৎ 14 নৱেম্বৰৰ দিনা ষষ্ঠ অনুসূচীক লৈ ডিফুত হ'বলগীয়া ছেমিনাৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰে একাংশ দল সংগঠনে যোৱাকালি দিয়া সংবাদমেলৰ প্ৰতিক্ৰিয়া ৰূপে আজিৰ এই সংবাদমেল আয়োজন কৰে। সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে দল সংগঠনসমূহে যদি এই ছেমিনাৰত অংশগ্ৰহণ নকৰে তেন্তে তেওঁলোকে ইমান দিনে ৰাজ্যক দি অহা মিছা আশ্বাসসমূহ পোহৰলৈ আহিব। সেইবাবে তেওঁলোকক সময় কম দিয়াৰ অজুহাত দেখুৱাই ছেমিনাৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে যদি অনুৰোধ কৰে তেন্তে নিশ্চয় তেওঁলোকৰ সময় বঢ়াই দিয়া হ'ব আৰু প্ৰয়োজন হ'লে ছেমিনাৰখনি এদিনৰ ঠাইত দুদিনো পাতিব পাৰে বুলি জানিব দিয়ে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা এইটো ছেমিনাৰ মাতা হৈছে। কলাচোৱা ছেমিনাৰ অলং আঝাঙা সং তুম APSLC পেন চেংলক কাদৌ বেয়া সং তুম নাইছে তং দুন্দে পুচি প্ৰেছ মিডিয়া কাদৌ ওয়েলং ইপু লাপেনকে এলি তুম কাদৌ বেটা চিনি ল। আমি সকলোৱে জানে যে কাৰ্বি আংলং তিনিটা চুক্তি হৈছে 1995 তাৰপিছত UPDS 2011 এটা লাষ্ট চুক্তি তিনিটা চুক্তি আছে। লাবাংশ চুক্তি অলং এলি তুম শিডুল আজা কম के बाद लापेन आजा कम के कम कदक वेलong सितामे इले तुम लेमेन साइडे लासे कॉन्स्टिट्यूशनल एक्सपर्ट अफांसी कार्बी आंगलंग ऑटोनोमस काउंसिल पेन फालो अलांग तुम ता पेनाबा बांके हंसारिया पेन चेकलो कदवे कॉन्स्टिट्यूशनल एक्सपर्ट तुम सिबांग पोपुलो होला दाक्सी इले तुम बांके चिंगवाई रापसार नांग चेथान रापसार नांग क्लार डाक पेन labang susi phalo engalang tum ke nang dunde pulo lapen ke John Sing ti kathara phan sitame alang mithang la chipulo je batai truck niliphan laso alu tanang pale lo pusi chipulo batai truck nije sikar korese ek copy mor invitation or letter 6 copy ahi paisa la chot kali elitum CM sir tuliram rohang sitame बताई लो फोन पेन सिता में जे गथार फान ये लाबांसो मीटिंग लो नंचे तोंग दु नहीं पुबांग लापेंगे लाबांसो मीटिंग बांके पॉलिटिकल असोंग पेनले के फाटा गली लगे न्यूट्रल काउंसिल पेन के फा लाबांसो अलोंग जोंग से इली तुम चिंगवाई रापसार लो पुलो तंगते इली तुम फान को आना के मी पने लाबांसो जोइने से के फा लो तानो न बांके ning tu kalam lo alang tum nang chetong dunde pu la sieli tum kado ba beta chini lo jai kathar ke negative align lok sike pon karbi anglong arada tum ke thekhe lele popo hola hansaria ke toka kitab si ekdom chepar ku pontan po 6 sidul popo enge nona bangke ahansaria wang hama hodo bangke lada ke nang chetong dun hai mane lapen ke nangching wa rap hai hi alam male kopi alam lo lake lapen hansaria ke toga kap 6 sidula kitab ke matro first edition or second edition or fourth edition alo non bangke fourth edition alo labangso kitab si pon non da ke bang ke hola le lasi alang ke jasemet peda bang ka phere John Sing ti kathar abang ka phere lasi non langoi aprang isu ke wana bangke rengma ok mata nai dimasa ok mata nai kuki ok mata nai puse ekdom focus kori ase other tribal panda hange nomela to mana hange lo aru itia koi ase amak somoy dia nai time nang preparation time nang prepare puse ke ege ko a meeting ne ge belang pin up si duilang লাগেলে একদিন আমি এক্সটেন্ড কৰি লম ৰিকুৱেষ্ট কৰি কেনে হানসাৰিয়াও এগ্ৰি হ'ব কনষ্টিটিউচনেল এক্সপাৰ্ট বিলাকো এগ্ৰি হ'ব লাগে গুপিয়ালাম ল ৰাত ফাংগপা মাংহু আলাম ল লাসি 9 মিনিটস দিয়াই কথাৰ জাসমেট পেটা পাংকে লাগে কাৰ্বি খাই কাৰ্বি আংলং আফান আকিমি কেক্লেমিয়া ফান্দে কে বাঙালি আলাঙ্গে রিটায়ার্ড ডেট পেন অফিসি লাদাকা বাংকে political party
কেক্লেম পেঞ্চি কাৰ্বি আংলং আৰাত আলং কেবাং আমি বহুত আশা কৰিছিলোঁ যে আই কথাৰক যে আমাৰ কাৰ্বি সমাজৰ এছেট বুলি তানৰ বাঙে এছেট কালি লাগে খালি আমাৰ কাৰ্বি সমাজত নন ট্ৰাইবেল দি নন ট্ৰাইবেল খ্ৰীষ্টিয়ান হিন্দু তাৰপিছতে আমাৰ এই যে কি কয় কাৰ্বি মাজত খালি ডিভাইড কৰিব কাৰণে এইটো কেম্পেইন কৰি আছে সেইটো আমি ৱেলকাম ডিছকাছ কৰিবলৈ সময় দিয়া নাই বোলে মিটিঙে হোৱা নাই ছেমিনাৰে হোৱা নাই লাগিলে একদিন আমি এক্সটেণ্ড কৰি ল'ম কিনি হৈছে CM ছাৰক ৰিকুৱেষ্ট কৰি চবক ৰিকুৱেষ্ট কৰি কাউন্সিলক দি এতিয়া তেওঁলোকক আকৌ আপোনালোকে ৰিকুৱেষ্ট কৰিব নেকি আবাজনৰ কালিলৈ যে অংশগ্ৰহণ কৰক আপোনালোকে আহক থ্ৰু প্ৰেছ মিট আজি প্ৰেছ মিট দি হেৰি কৰি ইণ্ডিভিজুৱেলি নাযাওঁ আৰু ইণ্ডিভিজুৱেলি যাব কিন্তু অলৰেডি প্ৰেছ আৰু কাম লেট আছ ডিছকাছ লেটছ আমি প্লেটফৰ্ম দিছোঁ আহক আলোচনা কৰি ৰাচি লাপেনকে নীলি কাদকবে ফান্তা চুনিং ৰি ল আকৌ চুনিং ৰি লেথত ল অল kadok bi asong tumpan anta nange dunde pu asong tumpan ada cuning ri lo ke pena babangke wangra ili tum cingwai rapsar nang ate constitutional expert atum sidak bangji lapen ke constitutional expert atum sidak wang po dak bang pensi tum cingwai rapsang open ladake badu a political party lam ta wan veda nahi nangli tum politics ka kuri pona bangke lage chokche lage morat atumsi nangli tumphan na insai pon popusi nilika doga be phanda pachini no kardo je tenap seminar putha ka pota ipotsi e tum bini pot kangi nang kok ma lasi karbing long angkang arat ke messenger phan lapen amso si tum paching thur thegi aphan sita melo ason itum long sita me 62 lo constitution putha expert tum phan ke hang penalang li tum pen kiching wai kiching sai phan sita melo ni tum mate council pen sita melo menang ke thik ding tum phan pele asom tum phan sita melo ni tum pha pon lo aso ke pha pon na long adhok political motivated party tum sita melo alang li tum kupidong matha ne ko sono matha ne lasu ke chingwai long nang che tong dun thek thi pu ka du we tar ju long si ka du we hok petalam 62 ki ching hon pulu ta alang li tum man thek long alam thetin kichi tham tin sita melo 62 alam sini inje resipini expert committee mate ke the ki ding tum phani tum ke hang pen alang li tum la som comment nang ki pi la pen alang li tum dak nang che tong thek thi pu lam mang ke hok petalam mang ke komasi ki ching hon ma komasi ki ching hon hema karbing long ara da tum si thek da nasi nili ki pugang tung mangal pu hello je ini tum la so platform long itum kiching wai long lagi isi karbing long arata phan ki mesen nasi hala dak la so platform long kiching wai si ini tum kadu we thek long da gi ma kadu we si kisi ke cheng lo la so ke cheng along kadu we bene kadu we dulu te kadu we je ni tum council ke chari tum si chok pet ji pula solam ta kali la se hadak a platform long wang lo pulu ti tum thek dam long ko kasi nona bangke a seminar do dilang pena puthak si predict kuri thek thai lo alang li tum si kadu we lasonji pusi alang liti amaya meeting li ke chengjelang lasi ke pa cheng longi kadu we panse me a pore kadu we council pen system me lo pipon lo jong si komane phandong se a por do de lo pulute council long wang penang chingwai me la so por nangala je amso se a por nang pithunangala pusi me la chingwai chingsai me kasi ala bangke a hokpet lagi apor si nang thampo lesi komasi ke claim ke dam ke mema gadu we bangke karbing long ara datum lan joglu le la pen karbing long ara datum ke mesena long si gadu we long ta dudunji pusi ning the tile je আমাক মানে APSLC অক টার্গেট করা হয়েছে আমি টার্গেট করা নাই আমি রেসপেক্ট দিছো অনার দিছো এটো হলে CM স্যারও নিজে ফোন কৰিছে বাৰে বাৰে যে আপুনি আহক কিন্তু আপুনি ৰাইজৰ আগত মিছা কথা লৈ যাব নালাগে আমি কাৰ্বি আংলং যিমানখিনি ৰাইজ আছে আমাৰ ইমানখিনি কনষ্টিটিউচনেল এক্সপাৰ্ট নহয় এইটো কথা আমি ইয়াত একেলগে আমি পাৰ্টিচিপেট কৰিম একে প্লেটফৰ্মত যিটো আলোচনা হ'ব ইয়াত ডিজিটেল ৰেকৰ্ডিং হ'ব ডিজিটেল ৰেকৰ্ডিং সেইটোলৈ আমাৰ যিমানখিনি দুখ কষ্ট
যিমানখিনি সমস্যা আছে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ওচৰত লৈ যাব পাৰিব, আমি ষ্টেট গভৰ্ণমেণ্ট ওচৰত লৈ যাব পাৰিম, তেতিয়াহে কামবোৰ হ'ব দি নঙে তোমাৰ টাৰ্গেট কি টাৰ্গেট গৈছে, টাৰ্গেট কৰা নাই। আৰু আমাৰ হানচাৰিয়া নুনিদা নিচিনা ইয়াতে আহিব, এডভাইজাৰ টু দ্য চিফ মিনিষ্টাৰ। কিমানখিনি আমাৰ মানে কাৰ্বি আংলং আৰাধা তোমানে নাংকাং হন আপৰ নৈ চিম্পিয়ে নুনি কুমাৰ মহন্ত ইজ হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ দি পলিটিকেল চায়েন্স লাচতেকেৰে। আৰু নুনি কুমাৰ মহন্ত হৈছে পিছৰ ষ্টাডি চেণ্টাৰ, পিছ ষ্টাডি চেণ্টাৰৰ তাৰ হেড অফ ডিপাৰ্টমেণ্ট আছে। Line of the sixth schedule. Jong Sihal as a speaker and politically motivated, diverted, diverted, not even 9, he cannot even speak 1 minute. Every speaker has to speak online with the agendas of the sixth schedule or the seminar. Seminar jitu mata hoise hitu mete ko. Ta jodi politically motivate loi pla apni political color dibo khuje 9 minutes to 1 minute o kotha kobo na pabo. But if he speak online, what is 9 minutes? We will give 1 hour if it is convincible. ৰাইজৰ কাৰণে ভাল হয় কওক, আমি তাৰ সেইটো বাধা নাই। আৰু আমাৰ EM ডাঙৰীয়াও ক'লে লাগিলে আৰু এদিন এক্সটেণ্ড কৰে, ইট ইজ এ ভেৰি গ্ৰেট অপৰচুনিটি। They have a complaint that they cannot ask any question to anybody. No. Question and That in the press meet I have got later. No, when the seminar has not started, then how can they predict that no one can ask any question? Question or there will be question in a seminar or in a workshop. There is a time. If it was mentioned in the agenda, but there will be a time when you can ask the expert on what you have in your mind. Hitu thakiboi. Hitute meeting ba seminar arambho howa nai apuni prediction kori ase je hitu howa nai hitu nai othoni dauriya kole ebla kotha tu je extend kori dim hitu টাইমৰ কথা হেৰি না আহক না আপোনালোকে আহক, আপুনি 10 মিনিট 9 মিনিট বুলি নহয়, আপুনি আধা ঘণ্টা যদি আপুনি এই যে যি ছাবজেক্ট ছিজন বেলেগ বেলেগ আছে এই ছিজনৰ ওপৰত যদি কেনেকুৱা ধৰণে হেৰি আছে তাৰ ওপৰত যদি আপুনি ছাজেশ্যন আছে বা নুবুজা আছে তেতিয়াহ'লে আমি সেইটো ক'ব পাৰিব, তেতিয়াহ'লে তেখেতে আকৌ এক্সপাৰ্ট তাতো হেৰি হ'ব। কথাটো তেনেকুৱা হৈছে যোৱা 2 বছৰৰ পৰা আমাৰ হেৰি এই গোটেইখিনি কথা ওলাই আছে যে একৰ্ড আমাৰ অলৰেডি আছাম বোলে কাৰ্বি আংলঙত আমি 3টা একৰ্ড বা MOU হেৰি হৈ গৈছে 1995, 2011, এতিয়া 2021। তেখেতে এইটো এলিগেশ্যন আনি আছে যে এই যিমান MOU বা MOS হেৰি চাইন হৈছে 6 শিডিউলৰ পাৱাৰ মানে ডাইলুট হৈ আছে বোলে তেখেতে এলিগেশ্যন লৈ আহি আছে। তো কেনেকুৱা ধৰণে ডাইলুট হৈছে এহেঁতি নাজানে, তথাপি তেখেতে মিছা কথা কৈ পেলাই গাঁৱৰ ৰাইজে কৈ পেলাই এই কথাবিলাক উল্টা ফুল্টা কৰি আছে। তো ঠিকে আছে যে তেখেতে কৈছে যে CM তুৰাম ৰহাঙো বোলে 6 শিডিউল নাজানে, কোনোবা EM এই 6 শিডিউল মানে বুজি নাপায়, তেনেকুৱা ধৰণে কৈ আছে। খালি বুজি পোৱাত যে কথাৰে সি অকলে বুজি পাই আছে, কিন্তু আমি জানো যে সি মিছা কৈ আছে। সেইকাৰণে আমি এক্সপাৰ্টত অথনি যে কৈছে যিমান পেনেলত আছে সুপ্ৰিম কোৰ্টৰ মানে হেৰি ৰিটায়াৰ্ড চিফ জাষ্টিছৰ পৰা আদি কৰি হাইকোৰ্ট পৰা আদি গোটেই যিমান হেৰি এক্সপাৰ্ট মাতিছে যে আমি এই MOU বা MOS চাইন কৰাৰ পাছত আমাৰ যে 6 শিডিউল পাৱাৰটো ডাইলুট হৈছে নে নাই, তেখেতে এক্সপাৰ্ট আছে তেখেতে ক'ব। যদি বিজয় হানচাৰিয়াৰ কথা কৈ আছে তেখেতেতো যদি নাই চবেই বুজি পাব, চবেই জানিব। সেইকাৰণে তেখেতক নহ'লে এহেঁতক আহা আমি যদি সুপ্ৰিম কোৰ্টৰ এডভকেটক লগ কৰিবৰ কাৰণে কনচালটেশ্যন ফিয়ে পাৰ আৱাৰ্ছত মানে 5 লাখ টকা লাগে। এই গোটেই মানে যি হেৰি এতিয়া ইয়াত লৈ অহা মানে আমি গোটেইখিনি আমি মানে কাউন্সিল যিটো মানে পলিটিকেলি হেৰি 6 শিডিউলৰ কনষ্টিটিউশ্যনৰ পৰা বনোৱা কাউন্সিল তেখেতেহে এই ছেমিনাৰটো মাতা হৈছে। যি নহ'লেতো কোনোবা ইণ্ডিভিজুৱেল আমি অৰ্গেনাইজ কৰি পেলাই বা EM এজন কোনোবা হেৰি কৰি পেলাইতো নাহিব তেখেতে। কিন্তু তেখেতে এই ৰেচপেক্টত তেখেতে চব এগ্ৰী হৈছে আহিছে। আৰু আমি একেলগত আমি জানিম কৈ পেলাইহে আমি ধৰক খুলিৰাম তেৰাঙক মাতিছে, হেৰি খৰচিং তেৰাঙক মাতিছে, আমাৰ জীয়াই কাথাৰ মাতিছে বা বিভিন্ন 24+ জয়ন্ত ৰংপি আছে। আগতো এহেঁতি অলৰেডি কনচেণ্ট কৰা হৈছে আহিম বোলে, কিন্তু পাছত এহেঁতি জানে যে এহেঁতি যি ৰাইজৰ আগত কৈ আছে এহেঁতি মিছা কৈ আছে। এতিয়া 6 শিডিউল এক্সপাৰ্টবিলাক আহি পেলাই যদি এহেঁতি কৈ দিয়ে তেতিয়াহ'লে এহেঁতৰ এক্সপ'জ হৈ যাব। এই ভয়তে এহেঁতি স্কেপ ৰাস্তাটো বিচাৰি আছে, ভয় কৰি আছে, স্কেপ ৰুট বিচাৰি আছে। তো এই স্কেপ ৰুটটো কোনোবা কৈছে যে
খালি কাৰ্বিৰ কাৰণে মাতিছে, বেলেগ 6 শিডিউল ট্ৰাইবৰ মাতা নাই বুলি কৈছে। কিন্তু পাছত ৰেংমাৰ পৰা আদি কৰি গোটেই সেইটো ইনভাইটেশ্যন লেটাৰ পাইছে। সেইটো কথা গম পাই পেলাই আকৌ সিহঁতি আকৌ এতিয়া ক'লে যে নাই বোলে আমাক টাইম দিয়াটো কমটি হৈছে, প্ৰেজেণ্টেশ্যন টাইমটো হৈছে বোলে লোকক মানে 1 ঘণ্টা দিছে, 60 মিনিট দিছে, আমাক 9 মিনিট 8 মিনিট দিছে বোলে। সেইটো নহয়, এক্সপাৰ্ট তেখেতে হয়, সেইকাৰণে সিহঁতৰ প্ৰেজেণ্টেশ্যন টাইম লাগিব পাৰে। কিন্তু যদি তাৰে বিপৰীতে যদি কোনোবা যদি বেছি জানে তেতিয়াহ'লে আপুনি 9 মিনিট নহয়, আপুনিও আধা ঘণ্টা কওক না, সেইটো ছেমিনাৰতে হ'ব, তাত টাইমত হেৰি হ'ব। তো আমি সেইটোৱে ৰিকুৱেষ্ট কৰি আছে যে একেবাৰে মানে আৰম্ভ হোৱাই নাই, এহেঁতি খালি এক্সপাৰ্ট সন্মুখত এহেঁতৰ ইগন'ৰেণ্টটো এক্সপ'জ কৰিব নিবিচাৰাৰ কাৰণে সিহঁতি ভয়ৰ কাৰণে সেইকাৰণে কিবা এটা কথা লৈ পেলাই কেনেকৈ এই ছেমিনাৰত মানে নাযাম এই ৰাস্তাটো সেইটো বিচাৰি আছে, এক্সকিউজ বিচাৰে। এই এক্সকিউজ হৈ এতিয়া এই টাইমৰ কথা কৈছে বা বিভিন্ন মানে হেৰি কৈছে। তো আমি পুনৰ এটা ৰিকুৱেষ্ট কৰিছোঁ, তেখেতে আহক, আহি পেলাই এক্সপাৰ্টক সিহঁতৰ যদি বা আমি যদি চিনাকি পাওঁ আমি কুৱেশ্যনাৰত আমি সুধিম যে MOS ইমান ক্ল'জৰ পৰা লিখাটো আমাৰ 6 শিডিউলটো ডাইলুট হৈ গৈছে, তেতিয়া হৈছে নে নাই তেখেতে এক্সপাৰ্ট ৰিপ্লাই দিব। এই MOU ইমান ক্ল'জৰ পৰা আমাৰ হেৰি 6 শিডিউলটো ডাইলুট হৈ গৈছে, হয়নে নহয় বুলি আমি কুৱেশ্যন কৰি তেখেতে ক'ব নাই হোৱা নাই, সেইটো লৈ পেলাই হেৰি বেছি পাৱাৰফুল হৈছে বা হয় সেইটো ডাইলুট হৈ গৈছে তেখেতে ক'ব। তো আমি এতিয়া কোনোবা EM হৈছে CM হৈছে সিহঁতি এক্সপাৰ্ট নহয়, বা কোনোবা এজন পলিটিকেল পাৰ্টি লিডাৰ হৈ পেলাই সি গোটেই কনষ্টিটিউশ্যনেল এক্সপাৰ্ট হৈ গৈছে নাই, সেইটো আমি মানিব নোৱাৰিম নহয়। তো যোনে এক্সপাৰ্ট আছে সিহঁতৰ মুখেৰেদি আমি শুনিম ডাইলুট হৈছে নে নাই, বা বেছি আমাৰ 6 শিডিউল মানে হেৰি পাৱাৰটো বাঢ়িছে তেখেতৰ মুখৰ পৰা শুনিম। এই কাৰণে এই অপৰচুনিটিটো, এই প্লেটফৰ্ম, এই ছেমিনাৰটো মাতা হৈছে। তো আপুনি হলিৰাম তেৰাঙো তাত আহক, আমাৰ হেৰি APSLCৰ মানে প্ৰেচিডেণ্ট কাথাৰ তেখেত তাত আহক, 24+ আছে বা বিভিন্ন মানে সেইটোৱে মোৰ হেৰি কথা আছিলে। তো এতিয়া হেৰি যি এক্সপাৰ্ট অহা সময়ত সিহঁতি নাহিব, নুশুনিব, সিহঁতি নিজে এক্সপাৰ্ট হৈ পেলাই কাৰ্বি আংলং ৰাইজক মানে মিছা ক'ব, মিছলিড কৰিব, সেইটোত আমি মানিব নোৱাৰিম। গাঁৱত গৈ পেলাই আকৌ মানে মিছা কথা ক'বলৈ সেইটো ৰাস্তা বিচাৰি আছে। They don't want to face their reality, they don't dare to face their reality. য'ত ক'ব লাগে সেইটো নকয়, বাহিৰত গ'লে that is not পচিবল, সেইটো ঠিক নহয়, যুক্তি নহয়। মানে জন সিংজি কথা হৈছে মোটামুটি কথা, হি ইজ নট দি এছেট। এইটো খালি ট্ৰাইবেল, নন ট্ৰাইবেল, কাৰ্বি, নন কাৰ্বি, হিন্দু খ্ৰীষ্টিয়ান খালি ডিভাইড কৰিবৰ কাৰণে এইটো কেম্পেইন কৰি আছে। এইটো পাব্লিকে বুজি পাই আছে এতিয়া। লাপেনকে জন সিংজি কথাৰ যদি কাৰ্বি আংলং ওপৰত ইমান যদি মৰম আছে, কাৰ্বি ওপৰত যদি ইমান যদি ছেক্ৰিফাইচ কৰিম বুলি ওলাই আহিছে, এইটো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কেলে অহা নাই, কেলে আহিছে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত? ধৰম সিং তেৰণ ACS ফাৰ্ষ্ট ক্লাছ, সি মানে জইনে কৰা নাই, হয় না নাই? তাৰপিছত আমাৰ পাটৰ ফাংচু BE ফাৰ্ষ্ট ক্লাছ, নেশ্যনেল হাইৱে ডিব্ৰুগড়, হয় না নহয়? ডক্টৰ জয়ন্ত ৰংপি, জন সিংজি কাথাৰ মানে ৰিটায়াৰমেণ্ট আফিটছি আলাঙে কেবাংছি কাৰ্বি আখাই ফানেটো নাঙে ক্লেম লো এগে নঙে নাং পাছে ভংজি লোক কামছি ক্লেম মাতি লাগে রাডা তুম বুঝিল লাপেনকে হানসারিয়া কে ওয়াংটা লাতুমে অপোজ থাম একে নেই দিছন দি এইটো হৈছে 4 এডিশন কিতাপটো পঢ়ি আছে কিন্তু 18ক ইয়াত আহিব নিবিচাৰে মানে কিতাপ ইমান সেল হোৱা কাৰণে ফাৰ্ষ্ট এডিশন সেকেন্ড এডিশন থাৰ্ড এইটো 4 এডিশন কালামা গনি লাসো কিতাপ বেচালা লাগে ঠান্ডা মন will be total digitalized কমাস কোন কেনেকে কি কব তাত যদি 6 শিডিউল ডাইভার্ট কৰিব তেতিয়া গম পাই যাব এটা সেমিনাৰ খনত পুৰা ডিজিটাল হ'ব যদি মই যদি কয় যি কয় এইটো কথা অল শুড বি ৰেকৰ্ডেড এইটো ইয়াত কথা ক'বলৈ লগিয়াটো একোই নাই যি ক'ব তো ফেস টু ফেস আপোনাৰ সকলোৱে ৰাইজে গম পাব তাতো এটা চিনিব মানে লাগে ডিজিটালাইজ মানে কমানে একদম এক্সপার্ট জং সেই পেনে লা ডাইভার্ট ধৰা খবৰ কোনবা যদি আৰু 6 শিডিউলৰ বাহিৰে যদি কথা কয় এটিও ওলাই যাব ইয়াত কৈ ক'বলৈকে নহয় আৰু একটা কথা আছে ইতিহি কৈছে যে বিজেপি এমপি হয় বিজেপি ফেভাৰ ক'ব ঠিকে আছে হি বিজেপি এমপি বিজেপি ফেভাৰ এই হেৰি যে কথাটো হি এপিএছএলচি ফেভাৰ হি ক'ব বা হলিৰাম তেৰাং হিও যদি চাই তাৰ বেকগ্ৰাউণ্ড যি পাৰ্টি আছে তেখেতৰ ফেভাৰ ক'ব কিন্তু কনষ্টিটিউশ্যনৰ ওপৰতো কাৰো ফেভাৰ নাই না উইদিন দ্য এম্বিট অফ দ্য
উইদিন এমবিট কনষ্টিটিউশ্যন 6 শিডিউল ভিতৰতে আমি হেৰি কৰিম তাত অলৰেডি ছাবজেক্ট দিয়া আছে আমি ডাইছেক্ট কৰিব 6 শিডিউল পাৱাৰটো ডাইলুট হৈছে নে নাই বা এই MOSৰ পৰা আমি একদম গোটেই পাৱাৰটো হেৰাই গৈছে নেকি সেইটো আমি এছেছ কৰিব ডাইছেক্ট মানে ফালি আমিতো ক'ব নোৱাৰে কিন্তু কনষ্টিটিউশ্যনেল এক্সপাৰ্টবিলাকে পাৰে সেইকাৰণে এক্সপাৰ্টটো সি বিজেপি MP হওক বা কংগ্ৰেছ MP হওক কোনো তাত একো হেৰি নাই কিন্তু কনষ্টিটিউশ্যন তাত লিখাই আছে বা এই MOSত লিখাৰ ক্লজ বাই ক্লজ লৈ পেলাইহে ক'ব তেতিয়াহ'লে তাত আৰু কাৰো ফেভাৰ কোৱা মানে হেৰি নাই বা আপুনি যদি তেনেকুৱা ধৰণে ভাবে তেতিয়াহ'লে আপোনালোকে আহক আপোনাৰ নিজৰ ফেভাৰ কওক আপোনাৰ যি মানে বুজি পায় বা যেনেকুৱা ধৰণে আপোনালোকে যে MOSক কেনেকুৱা দেখিছে কেনেকুৱা ধৰণে চকু দেখিছে বা MOU কেনেকুৱা দিছে সেইটো হেৰি ক'ব হৰিৰাম তাৰাংটো MOUৰ ছিগনেটৰী তেখেতে MOU মানে হেৰি ক'ব কিন্তু APSLC বিলাক সেইটোও ৰিজেক্ট 2011 আমাৰ UPDSৰ MOS সেইটোও ৰিজেক্ট MOS2 যিটো 2021 সেইটোও ৰিজেক্ট তেতিয়াহ'লে এহেঁতৰ ফেভাৰৰ কি ভাল আছে এহেঁতক কওক এক্সপাৰ্ট আগত কৈ পেলাই এহেঁতি মানে সেইটো যে MOSৰ এই দুটা MOS আৰু এটা MOUৰ পৰা আমাৰ ছিক্সুৱেল পাৱাৰটো নাইকিয়া হৈ গৈছে এহেঁতৰ এই প্ৰেজেণ্টেশ্যন দিয়ক এহেঁতৰ 9 মিনিট বোলে উঠনি কৈছে বা আধা ঘণ্টা প্ৰেজেণ্টেশ্যন দিয়ক তেতিয়াহ'লে ৰিপ্লাইটো ডেফিনেটলি আমি পাই যাম হা আমিও শুনি পাম যে হৈছা নেকি আমি সদায় আমি কি জয় কথাৰৰ টক অন ছিক্সুৱেলছটো আমি সদায় নাচাওঁ না সিহঁতি আহি পাই তাত কওক না আপোনালোকে কিমান 128 ছিক্সুৱেল টক অন ছিক্সুৱেল বুলি কোৱা হৈছে তাত আহি পেলাই কওক কিন্তু আমিও শুনি পাম এক্সপাৰ্টবিলাক শুনি পাব তেতিয়া এক্সপাৰ্টে ৰিপ্লাই দিব তেতিয়াহ'লে আমিও শুনি পাম তেখেতে শুনি পাব তাত তেখেতৰ পাৰ্চেপশ্যন কি আছে বা এক্সপাৰ্টৰ পাৰ্চেপশ্যন কি আছে বা আমাৰ লেমেন আমি মানে ৰাইজৰ কেনেকুৱা বুজি পাইছে সেইটো তাত কম্বাইন কৰি পেলাই আমি গম পাই যাওঁ কিন্তু এইবিলাক নকৰি পেলাই যে নোহোৱা আগতে বিজেপি MP হয় বা সময় দিয়া নাই সেইটো কোনোবা এজন এহেঁতৰ APSLCৰ কোনোবা মানুহে পষ্ট কৰিছে যিহেতু ট্ৰাইবেল ভাৰ্চেছ নন ট্ৰাইবেল ছেমিনাৰ বুলি হৈছে আপুনি যদি আহিব নোখোজে তেতিয়াহ'লে আপুনি একদম ডিফাৰেণ্ট 100 মানে ইছ্যু বনাব পাৰে এই হেৰিৰ ওপৰত আমুকা মাৰিছে আমাক মাতা নাই আৰু এটা কথাও শুনিছোঁ যে কাৰ্বি এডভকেটবিলাকো মাতা নাই বুলি তেখেতে ইছ্যুটো ৰেজ কৰিছিলে কিন্তু গোটেই যিমান এডভকেট হেৰি আছে মাতিছে আহা নাহা সেইটো বেলেগ কথা আৰু আমাৰ জন সিংটি কথা ল'ৰা এই আৰাক ইংটি কথা নে আৰ্ক ইংটি কথা তেখেতও মাতা হৈছে এডভকেট গুৱাহাটী হাইকোৰ্টত তো এইবিলাক সৰু মৰু ইছ্যু বনাই পেলাই যে আমি এই চিমিনাৰ নাহিম বোলে সেইটো কৰিব নালাগে যদি নাহিব পাৰে বোলে ক'লেতো নাহিবি তথাপি কিন্তু এই সৰু মৰু ইছ্যু বনাই পেলাই আপুনি যে কৈছে ডেৰেল কৰিব নেকি বা হেৰি কৰিব তেনেকুৱা ধৰণে হেৰি কৰিছে যে এহেঁতি যে এহেঁতক মানে লিডাৰশ্বিপটো যে ছিক্সৰ এক্সপাৰ্ট বুলি নিজে কৈ আছে সেইটো এক্সপ'জ হৈ যাব এই এক্সপ'জটো এহেঁতি নিবিচাৰে কাৰণে এহেঁতি মানে এই সৰু মৰু কথা ওলাই পেলাই নাহিব পাছত ক'ব যে না আমিতো যোৱা নাই আমি গম নাপাওঁ আমি নাজানো সেইটোৱে ক'ব কিন্তু বিজয় হাজৰিকাই কেনেকুৱা ধৰণে হেৰি কৰিছে সেইটোতো তাত মিলাব লাগিব যদি এক্সপাৰ্ট বুলি কৈছে কিন্তু আল্টিমেটলি আমি দেখিছোঁ যে সি নিজে গাঁৱৰ কাৰ্বি আংলং ৰাইজৰ মাজত সি এক্সপাৰ্ট কিন্তু আচল এক্সপাৰ্ট যিটো এই যি হেৰি আমাৰ বিজয় হাজৰিকা যি অথৰ আছে ছিক্সৰ অথৰ যে কথাৰ সদায় লৈ পেলাই মানে আঙুলিয়াই থাকে সি তাকতো আৰু সিহঁতি মানে শুনিব নিবিচাৰে বা বুজিব নিবিচাৰে বা কথা পাতিব নিবিচাৰে লাষ্টত একো পোৱা নাই গতিকে এইটো কি নাম আছিলে হানচাৰিয়া তেওঁ বোলে বিজেপি RSS এনেকুৱা এলিগেশ্যন আমাৰ হেৰি CM স্পক্স পাৰ্চন এলভিন তেৰণৰ গত গৈছে গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে তেওঁলোক পলিটিকেলি মটিভেটেড তেওঁ কনষ্টিটিউশ্যনখন ইনকমপ্লিট বা বহুত কৈ আছে ন এতিয়া বন্ধুবিলাকে কৈছে গতিকে এইটো সাধাৰণ মানে গাঁও ৰাইজৰ সন্মুখত তেওঁ তাতহে কৈ আছে যে কনষ্টিটিউশ্যনখন কিমান ক'ত কি হৈছে ক্ষতি নাতি হৈছে বা পাৱাৰটো কমি গৈছে বুলি গাঁৱৰ ৰাইজত খালি তেওঁলোকে অশিক্ষিত মানুহবিলাকত পলিটিকেলি মটিভেটেড এইটো কাৰণে তেওঁ চেষ্টা কৰিছে মিছলিড কৰি আছে তেওঁৰ একমাত্ৰ উদ্দেশ্য হৈছে এই 6 শিডিউল ইছ্যুৰ যোগেদি তেওঁ কেনেকৈ নিৰ্বাচনত জিকিব পাৰে মেইন এজেণ্ডা হৈছে এইটো ইলেকশ্যন জিকা নহ'লেতো এই বন্ধুবিলাক কোৱাৰ দৰে ইমান এক্সপাৰ্ট থাকোঁতে নহাৰ কি প্ৰয়োজন আছে তেওঁলোকে ইয়াত ছিনিয়ৰ হাইকোৰ্ট এডভকেটবিলাক আছে গতিকে CMৰ যিটো ইনিচিয়েটিভ আমি সকলোৱে প্ৰশংসা কৰিছোঁ যে ইমান দিনে যিটো হৈ লাগি থকা ইছ্যুটো প্ৰকৃততে কি আছে কি নাই জানিবলৈ CM ডাঙৰে ইয়াত কাউন্সিলৰ যোগেদি সেমিনাৰ আয়োজন কৰা হৈছে এই আয়োজনত প্ৰথমবাৰৰ বাবে
চিফ জাষ্টিছ অফ ইণ্ডিয়া ফৰ্মাৰ তেওঁ নিশ্চয় ইয়াত অংশগ্ৰহণ কৰিব কাৰ্বি আংলঙৰ কোনো ষ্ট্ৰীট নাই গতিকে ইমান ডাঙৰ ইনিচিয়েটিভ যাতে সকলোৱে আহে নিজেও CM সাহেবে ফোন কৰিছে তাৰোপৰি তেওঁ পলিটিকেল এডভাইজাৰ এলভিন তেৰণে ব্যক্তিগতভাৱে গৈ ঘৰে ঘৰে লগ কৰি আছে এবাৰ নহয় দুবাৰ নহয় তেওঁ আহিম বুলি কৈছে কিন্তু লাষ্টত যেতিয়া নিজৰ এই যে ৰাইজক যে মিছা কৈ আছে এইটো এক্সপ'জ হ'ব বুলি তেওঁলোকে এই বিভিন্ন অজুহাতবিলাক দেখাইছে যেনেকৈ শুই থকা মানুহক জগাব পাৰি কিন্তু যিবিলাক এক্টিং জুৰাই সিহঁতক আপুনি কেনেকৈ জগাব আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া